চৰ্যাপদ চৰ্যাপদৰ বিষয়বস্তু আৰু কাব্যিক সৌন্দৰ্যৰ বিষয়ে লিখক। প্ৰশ্নোত্তৰ: উদ্ভৱকালীন অসমীয়া ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন ৰূপে বিবেচিত চৰ্যাপদ বা গীতবোৰ ত্ৰান্তিক সহজানী বৌদ্ধ ধৰ্মৰ ধৰ্মসাধনাৰ গীত। অকল ভাষাৰে নহয়, এইবিলাক তৎকালীন অসম তথা উত্তৰ-পূব ভাৰতৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰো দলিল-স্বৰূপ। তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ বহু শাস্ত্ৰত উল্লেখ পোৱা চৰ্যা শব্দটি এটা পাৰিভাষিক শব্দ। ত্ৰিব্ৰতী ভাষাত চৰ্যা কথাটি সংস্কৃত ভাষাৰ আচাৰ কথাটিৰ সমাৰ্থক। গতিকে চৰ্যাপদ হ'ল সহজান ধৰ্মত পালন কৰিবলগীয়া বা আচৰণ কৰিবলগীয়া নীতিকথা। চৰ্যাপদৰ বিষয়বস্তু ৰহস্যময়। এইবোৰ সহজানী তত্ত্ব-সাধনৰ উদ্দেশ্যে ৰচনা কৰা হৈছিল। খ্ৰীষ্টীয় ৭ম শতিকাৰ পৰাই বৌদ্ধ মহাযানৰ পৰিৱৰ্তন ঘটি তান্ত্ৰিক মতবাদ অৰ্থাৎ তন্ত্ৰযানৰ উদ্ভৱ হয়। তন্ত্ৰযানৰ এটা শাখা হ'ল সহজযান। ৮ম শতিকাৰ পৰা সহজান ধৰ্মই গা কৰি উঠে। এই ধৰ্মৰ মূল লক্ষ্য হ'ল নিৰ্বাণ লাভ। বিষয় বাসনাৰ পৰা ঊৰ্ধ্বত থাকি সকলো বাহ্যিক ভাৱ বিলোপ কৰি চিত্ৰক শূন্যতাত প্ৰতিষ্ঠা কৰাই ইয়াৰ মূল কথা। এই শূন্যতাবোধৰ দ্বাৰাই চিত্ৰই নিৰ্বাণ লাভ কৰে। চৰ্যা গীতসমূহ গাবৰ কাৰণে ৰচিত। সেইকাৰণে প্ৰত্যেকটো চৰ্যাতে পৰৱৰ্তী কালত বৰগীতবোৰত থকাৰ দৰে ৰাগ সংযোগ কৰা আছে। বৌদ্ধ গান আৰু দোহাসমূহ সহজান পন্থৰ ধৰ্মসাধনৰ গীত। প্ৰত্যেকটো চৰ্যা সাঁথৰৰ দৰে। ইয়াৰ বাহ্যিক অৰ্থ অতি সহজ, কিন্তু গীতাৰ্থ বা মৰ্মাৰ্থ বুজা কঠিন। এইকাৰণে এই গীতসমূহক বৃত্তিকাৰে ইয়াৰ ভাষাক সন্ধ্যা ভাষা বা সন্ধ্যা ভাষা বুলিছে। যি ভাষা বা শব্দৰ মৰ্মাৰ্থ অনুধাৱন কৰি বুজিব লাগিব, সেয়ে সন্ধ্যা ভাষা। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্য ঘনতাই প্ৰত্যেক চৰ্যাকে আৱৰি ৰাখিছে। এই মতবাদৰ সাৰাংশ হ'ল চিত্ৰৰ লগত বিষয় সম্পৰ্ক বিচ্ছেদ ঘটাই সকলো বাহ্যিক ভেদভাৱ বিলুপ্ত কৰি চিত্ৰক শূন্যতাত প্ৰতিষ্ঠা কৰা। এই শূন্যতাবোধৰ লগত কৰুণাৰ সংযোগ ঘটিলে চিত্ৰই নিৰ্বাণ লাভ কৰে। অবিদ্যাক নাশ কৰি অহংভাৱৰ বিলুপ্তি সাধন ঘটাই শূন্যতাত স্থিত হ'ব পাৰিলেই সহজানন্দ লাভ হয়। কিন্তু এই সাধনাপথ দুৰ্গম। গতিকে গুৰুৰ সাহায্যত ধৰ্মৰ তত্ত্ব বুজি ল'ব লাগে। কিন্তু যদিও গুৰুৰ সাহায্যত চৰ্যাগীতৰ মৰ্ম বুজিবলৈ কৈছে, তথাপি গীত ৰচকসকলে ব্যৱহাৰিক জীৱনত সদায় দেখি থকা বা উপলব্ধি কৰা চিত্ৰৰ যোগেদি বক্তব্য বিষয়ক পৰিস্ফুট কৰিবলৈ কৰা চেষ্টা প্ৰশংসনীয়। ইয়াত নিৰহ আধ্যাত্মিক কথাক ৰূপক আৰু চিত্ৰৰ সহায়ত সজীৱ আবেদনশীল কৰি তোলা হৈছে। চোটিলৰ চৰ্যাত গছ কাটি তক্তা ফালি যে সাঁকো নিৰ্মাণ হৈছিল, সেই কথা পোৱা যায়। ব্যাধ আৰু হৰিণৰ চিকাৰ বৰ্ণনা ভূ-শুকৰ চৰ্যাত পোৱা যায়। কহোসাদৰ এটা চৰ্যাত ডোমৰ বৃত্তি, তাঁতৰ কাম, জাল গুঠা, নাও বোৱা আৰু নটবৃত্তিৰ কথা উল্লেখ আছে। এই চৰ্যাৰ ২ নং দবা খেলৰ ১৯ নং চৰ্যাত বিবাহ যাত্ৰা, ঢাক-ঢোলসহ বৰযাত্ৰীৰ শোভাযাত্ৰা, বিয়া মণ্ডপত নাৰীৰ কথা বৰ্ণনা কৰিছে। খবৰ-খবৰী সম্পৰ্কীয় 2টা চৰ্যাত আদিবাসীৰ জীৱনধাৰাৰ ঢলাৰ ওপৰত সিহঁতৰ ঘৰ-বাৰী, কপাহ খেতি, মদ খাই প্ৰমত্ত হোৱা স্বভাৱ, ময়ূৰ পুষ্প মূৰত পিন্ধি, লাটুমণিৰ মালা পিন্ধি পৰ্বতত বিচৰণ কৰা স্বভাৱ সুন্দৰভাৱে বৰ্ণনা কৰিছে। ইয়াৰ উপৰি শহুৰ, শাহু, ননদ, বোৱাৰী আদিৰে ভৰপূৰ যৌথ পৰিয়ালৰ চিত্ৰ চৰ্যা বিশেষে পোৱা যায়। ঘণ্টা, পেঁপুৰ, মুক্তহাৰ, কুণ্ডল, দৰ্পণ, কৰ্পূৰ, মাদল, কৰণ্ড, ডম্বৰু, বীণা, বাঁহী আদি অলংকাৰ, ব্যৱহাৰ্য বস্তু আৰু বাদ্যযন্ত্ৰৰ উল্লেখ পোৱা যায়। চৰ্যাপদত নিম্ন সমাজৰ চিত্ৰ বিশেষভাৱে অংকিত হৈছে। উচ্চ অভিজাত শ্ৰেণীৰ জীৱন-যাত্ৰা ইয়াত প্ৰতিফলিত হোৱা নাই বুলিলেও হয়। চৰ্যাবোৰৰ সিদ্ধাচাৰ্য সৌন্দৰ্যবোধ আৰু কলা-কুশলতাও স্থান বিশেষে সুন্দৰকৈ প্ৰকাশ পাইছে। চৰ্যাবোৰ নৈতিক আৰু আধ্যাত্মিক উপদেশেৰে পৰিপূৰ্ণ। প্ৰতীক বা ৰূপকৰ প্ৰয়োগ ইয়াৰ প্ৰধান বিশেষত্ব। চৰ্যাগীতৰ ঠায়ে ঠায়ে প্ৰবচনৰ দৰে মানৱ জীৱনৰ অভিজ্ঞতালব্ধ জ্ঞানোক্তি পোৱা যায়। চৰ্যাগীতবোৰ ৰাগ-ৰাগিনী সহকাৰে গোৱা হৈছিল। প্ৰত্যেক গীতত ৰাগ-ৰাগিনীৰ উল্লেখ কৰা আছে। প্ৰত্যেক গীতৰ শেষত ভণিতা আৰু আৰম্ভণিতে ধুৰা আছে। গীতৰ মাধ্যমেদি আত্মসাধনাৰ প্ৰক্ৰিয়াৰো প্ৰকাশ কৰাৰ চেষ্টা চৰ্যাগীতসমূহৰ সৌন্দৰ্যৰ অন্য এক মাত্ৰা। অসমীয়া সংগীতৰ লগত চৰ্যাপদৰ সাদৃশ্য মন কৰিবলগীয়া। লোকগীতৰ অন্তৰ্গত দেহ বিচাৰৰ গীতৰ বিষয়বস্তু আৰু দৰ্শনৰ লগত চৰ্যাপদৰ সাদৃশ্য আছে। তদুপৰি পৰৱৰ্তী সময়ত গুৰু দুজনে ৰচনা কৰা বৰগীতৰ আধ্যাত্মিক দিশৰ লগতো চৰ্যাপদৰ সাদৃশ্য দেখা যায়। বৰগীত তথা পাঁচালী গীতত ব্যৱহাৰ হোৱা ৰাগ-তালৰ সৰহখিনিয়েই চৰ্যাপদত ব্যৱহাৰ হোৱা ৰাগ-তাল। এই সকলো দিশ চালি-জাৰি চালে চৰ্যাগীতক অসমীয়া ভাষা-সাহিত্য-সংগীতৰ প্ৰথম লিখিত নিদৰ্শন বুলি ক'ব পৰা যায়। ধন্যবাদ।